পাকা বেতবাৰীত অস্তিত্ব নাই অখিল গগৈ ৰাইজৰ দলৰ পহুমাৰত বিপুল ভোটত জয়লাভ কৰিব কংগ্ৰেছৰ প্ৰাৰ্থী সাইমন নেহাৰ উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ কৰ্মীসকলৰ এই দাবী কোনো ফেক্টৰ নহব এইটো কাৰণে নহব যে ৰাইজৰ দল কামহে কৰি আছে তেওঁলোকৰ কোনো ধৰণৰ অস্তিত্ব আমাৰ সমষ্টিত আমাৰ এইখন সমষ্টিত এতিয়ালৈকে দেখাব পৰা নাই পঞ্চায়ত নিৰ্বাচনত পাকা বেতবাৰী সমষ্টিৰ কালদিয়া আৰু পহুমাৰত জিলা পৰিষদত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অখিল গগৈ ৰাইজৰ দলে অখিল গগৈ ৰাইজৰ দল পাকা বেতবাৰী সমষ্টিত পঞ্চায়ত নিৰ্বাচনত কোনো ফেক্টৰ নহয় বুলি কংগ্ৰেছ কৰ্মীসকলে উল্লেখ কৰাৰ লগতে পহুমাৰত জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী সাইমন নেহাৰ বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে ইতিমধ্যে আপোনালোকে দেখিলে আমি ইয়াতে এখন সৰু ৱাৰ্ডৰ মিটিং কৰিলো ইয়াতে আপোনাৰ যথেষ্ট সঁহাৰি পাইছে ইয়াৰ আগতো আমি দেখিছে যোৱা 2 দিনমান আগত আপোনাৰ খান্দাৰপাৰাত এখন মিটিং হৈছে তাতো দেখিছে ৰাইজৰ যথেষ্ট সঁহাৰি পাইছে আমাৰ 5 নং পহুমাৰা জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মাননীয় সাইমন নেহাৰ ডাঙৰীয়ানী আমাৰ ইয়াত যথেষ্ট সংখ্যক ভোটত আগবাঢ়ি যাব এইটো আমি আগতেও কৈছো এতিয়াও কম অহা দিনতো আমি এইটো ক'ব পাৰো 5 নং পহুমাৰা জিলা পৰিষদৰ সদস্যপদৰ প্ৰাৰ্থী আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাইমন নেহাৰ ডাঙৰীয়ানীক আমাৰ ৰাইজে যথেষ্ট পৰিমাণে আদৰি লৈছে আৰু আমি অনুভৱ কৰিব পাৰিছো যে আমাৰ দলীয় প্ৰাৰ্থী তিনিওগৰাকী ধৰক আমাৰ দলীয় প্ৰাৰ্থী দুজন জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পদৰ সদস্যপদৰ প্ৰাৰ্থী আৰু আমাৰ ৰাইজৰ মনোনীত যখন সদস্যপদৰ প্ৰাৰ্থী তিনিওগৰাকীকে ৰাইজে আদৰি লৈছে আৰু বিপুল ভোটত 80% ভোটে তেওঁলোকে আমাৰ ৰাইজৰ পৰা সঁহাৰি লাভ কৰিব আৰু আমাৰ যিখিনি অনুভৱ আমাৰ উত্তৰ বেতবাৰী আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদৰ আৰু গোটেইকেইটা আমাৰ সদস্যপদৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়ী হ'ব এইখিনি আমি ৰাইজৰ পৰা অৱগত হ'ব পাৰিছোঁ আৰু আমি নিশ্চিতভাৱে ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ আদৰ্শ আৰু তেওঁলোকৰ যিখিনি আমাক সঁহাৰি জনাইছে তাৰ বাবে আমি চিৰকৃতজ্ঞ তেওঁলোকৰ ওচৰত থাকিম বুলি মোৰ এটা ধাৰণা আৰু তেওঁলোকে আমাক যথেষ্ট পৰিমাণে সহায় আৰু সহযোগিতা কৰিব বুলি মোৰ আত্মবিশ্বাস আৰু তেওঁলোকৰ পৰা আমি এইখিনি আশা কৰিব পাৰিছোঁ পহুমাৰা জিলা পৰিষদৰ সদস্য ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সন্মানীয় সাইমন ডাঙৰীয়ানীয়ে আমাৰ উত্তৰ বেতবাৰী নহয় গোটেই 5 নং পহুমাৰা জিলা পৰিষদ এৰিয়াত দিনে নিশাই ঘূৰি আছে কষ্ট কৰি আছে আৰু ব্যাপকভাৱে ৰাইজে সঁহাৰি জনাইছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত এনেকুৱা এটা অনুভৱ হয় যে সাইমন নেহাৰ ডাঙৰীয়াৰ লগত যিবিলাক আঞ্চলিক পঞ্চায়তৰ সদস্য আছে আৰু লগতে আমাৰ যোনটো ৱাৰ্ড মেম্বাৰ অৰ্থাৎ মানে ৰাইজৰ মনোনীত যিবিলাক প্ৰাৰ্থী আছে আমি সবখিনি প্ৰাৰ্থীয়ে মানে বিপুল ভোটত জয়ী হ'ম এইখিনি আমাৰ অলৰেডি পিকচাৰ এটা ক্লিয়াৰ হৈছে বেছি সংখ্যক ভোট লাভ কৰিব ইতিহাস সাক্ষী আছে যিমানবাৰ পঞ্চায়ত নিৰ্বাচন হৈছে আমাৰ এই উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ পৰা মানে কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীয়ে সকলো সময়তে বেছিকৈ ভোট লাভ কৰে এইবিলাক কোনো ফেক্টৰ নহব এইটো কাৰণে নহব যে ৰাইজৰ দল কামহে কৰি আছে তেওঁলোকৰ কোনো ধৰণৰ অস্তিত্ব আমাৰ সমষ্টিত আমাৰ এইখন সমষ্টিত এতিয়ালৈকে দেখাব পৰা নাই আৰু আমাৰ এজন বাকপটু আৰু কৰ্মপটু বিধায়ক ডাঙৰীয়া আছে সন্মানীয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া তেখেতে যিখিনি সৰুক্ষেত্ৰী সমষ্টিত কাম কৰিছে আৰু তেখেতৰ বলিষ্ঠ পদক্ষেপে সৰুক্ষেত্ৰী সমষ্টিক অসমৰ ভিতৰত আগুৱাই লৈ যাবলৈ সক্ষম হৈছে